হেল্ল' মৰমৰ বন্ধুসকল, আজি মানে আমি পিকনিকত আহিছোঁ বাই ভনী আৰু শালপতি সকলোৱে মিলি। তো মানে আমি জাষ্ট আহি পাইছোঁৱে বোলো আমি দীঘল দলং এয়া আমাৰ দলং দীঘল দলঙৰ তলত খাইছোঁ, কিন্তু আমাৰ গাড়ীখন ফচি থাকিলে। চব ঠেলাঠেলি লাগিছে, এয়া ফচিলে গাড়ী, গোটেই গাড়ীখন এয়া হোৱা থকা এয়া গোটেইখন এয়া মানুহখিনি পাছত দেখাম। গোটেই আমাৰ বাই ভনীবিলাকে আহিছোঁ আৰু পিকনিকত এয়া গোটেইবোৰ। তাৰপাছত আৰু আমাৰ ভিনীবিলাক, মই চবতছে সৰু সেইকাৰণে চব মোৰ ভিনী আহিছে আৰু মানুহ একদম ছাতি তাতি লৈ আহি একদম পানীৰ ওচৰলৈ গ'ল। এইফালে এটি ইয়াতে ক'ত থাকিব এইটো নাজানো দেই। এয়া আমাৰ একদম পিকনিকৰ এয়া চলি আছে একদম। তাৰপিছত এয়া মানুহখিনি গোটেই, তাৰপিছত এয়া খৰি পানীৰ মাজত পুৰা এয়া আমাক খাই থকা হৈছে আহিয়ে। মানে আমাৰ খুটি নাই, খুটি বিচাৰি গৈছে মতাবোৰ। তাৰপিছত এইফালে এটেকেইটা এয়া গৈছে আছে আৰু এটিয়ে জানে। এইখনেই হৈছে দীঘল দলং, মানে ভূপেন হাজৰিকা সেতু। আমি দীঘল দলং আৰু ঢলা-শদিয়া ব্ৰিজ বুলি কওঁ। তাৰ তলতে আমি ইয়াত পিকনিকৰ প্লেচ ধুনীয়া আৰু খাব পাৰি। আৰু আমি গোটেই গালে কথা পাতি আছোঁ। মই মানে ভইচ অভাৰ কৰিবলগীয়া হৈছে কাৰণ মানে মিউজিক বাজি আছে। এয়া সকলোবোৰ বনোৱা কামত লাগি আছে। আমাৰ পুৰুষসকল বহি ল'লে আৰু নিজৰ নিজৰ স্থান লৈ ল'লে খাবৰ কাৰণে ৰেডি। গোটেইবোৰ অলৰেডি খায়ে আছে বাৰু গোটেইবোৰে। তাৰপাছত কাম কৰি আছে। সেইফালে নদী পাৰত এগৰাকীয়ে কিবা ধুই আছেগৈ। মানে ধুনীয়া পৰিৱেশ আৰু এয়া নাচ গানৰ মাজতে আমাৰ হৈছে ফটোশ্বুট। ডাঙৰৰ পৰা সৰুলৈ জোৰ কৰি আমি ফটো তুলিছোঁ। পুৰা ফূৰ্তি কৰি থকা হৈছে আৰু খানা পিনাৰ মানে ভিডিঅ' আপোনালোকক দিয়া নহ'ল কাৰণ সেইটো টাইমতে বহুত ডাঙৰকৈ বতাহ ধুমুহা বৰষুণ আহিলে। আমি সেইকাৰণে দিব নোৱাৰিলোঁ। সেইটো কাৰণে এনেকুৱাকৈ নাচ গানৰ অকণমান দৃশ্য আপোনালোকক দেখালোঁ ছুটিকৈ। तुम्हारे ओई बातोड़ी ना पाले कोड़ी तुम्हारे ओई बातोड़ी ना पाले कोड़ी नाची ऊंचा करे একদম পুৰা নাচি ফোন পেলাই দিছে, মানে ফোন ভাঙি গৈছেগে। হ'লেও নাচিয়ে আছে। আৰু ইয়াৰ পাছত আন্ধাৰ হৈ গ'ল। আমি খাই বৈ শেষ হোৱাৰ পাছত এয়া জুইয়ে আমেজ লৈ আছে। কোনো উঠি আহিবলৈ মন যোৱা নাই আৰু এইবিলাক নাচাবিলাকে নাচিয়ে আছে। মই ভিডিঅ' কৰিয়ে আছোঁ গোটেইবোৰ। ৰাতি